আজি মই বনাব ওলাইছোঁ কেঁচা হালধিৰ লগত মুৰ্গী মাংস। যিহেতু এতিয়া ঠাণ্ডা বতৰ, আপোনালোকেও এবাৰ এনেকৈ বনাই খাবচোন, নিশ্চয় ভাল পাব। এয়া মই গৰম তেল কৰি লৈছোঁ। তেজপাত 3টা দিছোঁ, জলকীয়া 3টা দিছোঁ, শুকান জলকীয়া আৰু পিঁয়াজ অলপ দিছোঁ। অকণমান ভাজি ল'ম ৰঙচুৱা কৰি। এয়া আদা নহৰু অকণ দিছোঁ। মাংস অকণ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি অলপ দিছোঁ। জিৰা অলপ দিছোঁ। গৰম মছলা অলপ দিছোঁ। মাংসটো অকণমান ভালকৈ সিজিবলৈ দিম। মাংসখিনি সিজি হোৱাৰ পিছত খুন্দি থোৱা হালধি গুড়াখিনি দিছোঁ। বেছি মিহি কৰিব নালাগে। অকণমান সিজিবলৈ দিম। এতিয়া অলপ পানী যোগ কৰিছোঁ। অলপ জালুকৰ গুড়া দিছোঁ। মই কেঁচা জলকীয়াখিনি হালধিৰ লগতে খুন্দি দিছিলোঁ। মাংস সিজি গৈছে। এতিয়া কেঁচা ধনিয়া পাত দিছোঁ। এয়া ৰেডি হৈ গৈছে। এবাৰ খাই চাবচোন, নিশ্চয় ভাল পাব।